নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা নতুন ব্লুটুথ স্পীকাৰ। এইটো হৈছে আপোনালোকৰ জুক J00K জুক ব্লু JB একুৱা এই কাৰণে দিয়া হৈছে নামটো। ইয়াত আপোনাৰ এইটো এটা স্প্লেছ প্ৰুফ হয়। স্প্লেছ প্ৰুফ মানে আপুনি ইয়াত যদি পানীৰ চিটিকনি পৰে তেতিয়া আপোনাৰ একো প্ৰব্লেম নাই, এইটো বেয়া নহ'ব যদি আপোনাৰ পানী চিটিকনিও পৰে। এইটোত আপোনাৰ লিখা আছে বিল্ট ইন মাইক্ৰফোন, স্পীকাৰ ফোন, স্প্লেছ প্ৰুফ, TF মিউজিক প্লেয়িং, অক্স ইন আৰু ৰিচাৰ্জেবল লিথিয়াম আয়ন বেটাৰী। বাকী তেনেকৈ একো নাই। ঠিক আছে, আমি এতিয়া এইটো আনবক্সিং কৰিম আৰু আনবক্সিঙৰ লগতে আপোনাক এইটো কেনেকৈ কাম কৰে সেইটো দেখুৱাম। আহক আমি এইটো প্ৰথমতে খুলি লওঁ। বক্সটো চাইড কৰি থওঁ। ইয়াৰ লগত দিছে মাইক্ৰ USB কেবল আৰু এটা হুক। তাৰপিছতে এইটো হৈ গ'ল জুক। এবাৰ অন কৰি চাই লওঁ। Waiting for a connection. অন হৈ গৈছে। এতিয়া আমি এটা মোবাইলৰ লগত কানেক্ট কৰিব লাগিব। ব্লুটুথতে আমি বজাই চাই লওঁ প্ৰথম। ৱেইটিং ফৰ কানেকশ্যন বুলি স্পীকাৰটোত কৈ দিছে। ব্লুটুথটো অন কৰি লওঁ। যেনেকৈ যিকোনো মোবাইলৰ লগত ব্লুটুথ ডিভাইচ কানেক্ট কৰা হয় তেনেকৈ এইটো কানেক্ট কৰিব লাগিব, ছেম সকলোৱে জানি। ইয়াত জুক একুৱা বুলি ওলাব লাগে, বাট ইয়াত এটা হেডফোনৰ চিম্বল দেখাই আছে। মষ্ট প্ৰবেবলি সেইটোৱে হ'ব। সেইটো চিলেক্ট কৰি চাওঁ একবাৰ। Connected. হয়, জুক JB একুৱা বুলি দেখাইছে। কানেক্ট হৈ গ'ল। এতিয়া এটা গান প্লে কৰি চাওঁ। অসমীয়া গান এটাকে প্লে কৰোঁ, যিহেতু চিম্পলি আছামিজ। ঐ কিনো ঐ ভকতি ঐ কটি মেদাই দে ঐ আজি বিহু তলিত পাই ঐ কিনো ঐ ভকতি ঐ উজাই চালমা ভটিয়া চালমা তোৰ মান খুৱনি নাগাই ঐ বোলো তোৰে মান খুৱনি নাগা বা দেখাইনো মোৰ কেনেবা কৰে তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মা মই এজোৰা দেখিলে তোমাৰ নোমা দেউতা দাই চাউণ্ডটো শুনিলে আপোনালোকে। চাউণ্ডৰ কোৱালিটি বিৰাট ভাল, বেছো আছে চাউণ্ডটোত, ক্লিয়াৰ আহিছে চাউণ্ড কোৱালিটিটো। ইয়াৰ লগত যিটো হুক দিছে, হুকটো এবাৰ লগাই চাওঁ। সেইটো আপুনি ক'ৰবাত ওলমাবলৈ হেং কৰি ৰাখিবলৈ সুবিধা হ'ব। বাকী ব্লুটুথ কানেকশ্যন প্লাছ চাউণ্ড কোৱালিটি হিচাপে আৰু দাম চাই ঠিকেই আছে। আপোনালোকে ইউজ কৰি ক'ত কেনেকৈ কি কানেকশ্যন আছে চাই লওঁ। এটা ৰাবাৰ পেডিঙৰ ভিতৰত দিয়া হৈছে। এই যিটো স্পীকাৰ, এইটো আপোনাৰ ৱাটাৰ প্ৰুফ নহয়, বাট স্প্লেছ প্ৰুফ, মানে পানীৰ চিটিকনিৰ পৰা এইটো বাচি থাকিব। তাৰ কাৰণে ৰাবাৰৰ পেডিঙৰ ভিতৰত বস্তুখিনি দিয়া হৈছে যাতে পানী ভিতৰলৈ সোমাই নাযায়। তাত আছে আপোনাৰ অক্স ইন পৰ্ট, মাইক্ৰ' SD কাৰ্ড স্লট আৰু মাইক্ৰ' USB পৰ্ট। যিটো মাইক্ৰ' USB পৰ্টৰ থ্ৰুৱেদি ইয়াক চাৰ্জ দিয়া হয়। মই ইয়াক ফুল চাৰ্জ কৰি পেলাই এবাৰ গান শুনি চালোঁ। এইটো মোটামুটি আপোনাৰ 3 to 4 hours
যায় সাউন্ড আপুনি কিমান দিছে তাৰ ওপৰত কম দিলে অলপ বেছি দেৰি যাব সাউন্ড বেছি যদি দিয়ে তেতিয়া অলপ কম দেৰি যাব ৰাবাৰ পেডিংটো বন্ধ কৰি থৈ দিলে আপোনাৰ ভিতৰত পানী সোমাব নোৱাৰে ইমানেই ইয়াৰ যিটো কিনাৰ কাৰণে লিংক মই তলত দি দিম ডেছক্ৰিপশ্যনত মই কিনিছিলোঁ এমাজনৰ পৰা 1050 rupees লৈছিলে ডেছক্ৰিপশ্যনৰ লিংকটো আপুনি ইউজ কৰিব পাৰে যদি কিনিব বিচাৰে থ্যাংকছ ফৰ ৱাচিং মাই ভিডিঅ' যদি আপুনি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ মই কিনিছিলোঁ